নাগরিকত্ব সংশোধনী বা আইন বাতিলের দাবি আজি আমাৰ বিজনী অঞ্চল কাৰ্যালয়ৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত হ'ব অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিম। সেই আন্দোলন ৰাজপথত হ'ব আৰু সেই আন্দোলনৰ গণতান্ত্ৰিক দৰে হ'ব আৰু সেই আন্দোলন দেখি কেৱল আমি যেতিয়া আন্দোলনটো কৰিম তেতিয়া সেই সংবাদ মাধ্যমসকলে গম পাব আৰু বাহিৰৰ যিবিলাক মিডিয়া আছে তেওঁলোকে গম পাব। আমি আগতীয়াকৈ